তো অসমবাসী ৰাইজ আপোনালোকে এই পিঠা জুচখন চাওক আৰু ইয়াৰ ফানি কমেণ্টছবোৰ শুনক। तो चलिए शुरू करते हैं। ৰেড লাইট এৰিয়াত এডমিশ্যন লৈ লোৱা। समझ रहे हो? কি ভিটামিনৰ অভাৱত এই ৰোগটো হয় বাৰু? গিৰিয়েক কেইটা হিজৰা যেন পাইছো। এনেকৈ দেখাব নালাগে, আজিকালি ৰবৰৰ মাল পোৱা যায়, অৰ্ডাৰ দিলেই এইকেইটা ভৰাই লোৱা, ঠাণ্ডা হৈ যাব। হ'ব বহুত বনালি ৰিল, এতিয়া অলপ ৰেষ্ট লৈ ল, নহ'লে বিপদ নিশ্চিত। গামোচা আছে নেকি ৰাইজ? দিবচোন, এখন এখন দি আদৰিব হৈছে, বহুত ওপৰৰ মাল বোলে। তো অসমবাসী ৰাইজ, ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।